বিচাৰিছোঁ যে ইয়াতে ৰিডম ডান্স ফেক্টৰে এটা সুন্দৰ আধুনিক আৰু অসমীয়া বিহু নাচৰ কৰ্মশালা তেওঁলোকে আয়োজন কৰিছে শিশুসকলৰ বাবে এই গৰম বন্ধৰ সময়ত। এইটো এটা খুব শলাগ ল'বলগীয়া পদক্ষেপ, কিয়নো আজিকালি দেখা গৈছে ল'ৰা ছোৱালীখিনি আজৰি থকা সময়ত মোবাইলত ব্যস্ত থাকে। গতিকে সেই মোবাইলত ব্যস্ত থাকোঁতে ক'ৰবাত দেখা গৈছে যেন তেওঁলোক অকলশৰীয়া হৈ গৈছে বা শাৰীৰিক যিটো আমাক শাৰীৰিক ব্যায়াম বা নাচ গানৰ লগত জড়িত হৈ থাকিলে আগতে যিটো আমি শুনো যে মানসিক যিটো বিকাশ সেইটোত সহায় কৰে, সেইখিনিৰ পৰা যেন ক'ৰবাত আঁতৰি আমি এতিয়া প্ৰায়ে দেখোঁ মনো বা ডিপ্ৰেশ্যনত ভোগে ল'ৰা ছোৱালী। এইটো এটা খুব সুন্দৰ পদক্ষেপ ল'ৰা ছোৱালীখিনিৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ বাবে। মই পুনৰবাৰ ৰিডম ফেক্টৰৰ সকলো সদস্যক, ডান্স ৰিডম ফেক্টৰৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ব্যস্ততাৰ মাজতো শিশুসকলক লৈ আনিছে আৰু খুব ভাল লাগিছে। ইয়াতে যদি হিপ হপ শিকাইছে, ইয়াতে ল'ৰাখিনিক হুঁচৰিও শিকাইছে, ছোৱালীখিনিক যদি কণ্টেম্পৰেৰী বা ইণ্ডিয়ান ডান্স ফৰ্ম শিকাইছে, মডাৰ্ণ ডান্সৰ লগতে বিহুও শিকাইছে, এইটো সঁচাকৈ শলাগ ল'বলগীয়া। ধন্যবাদ। থেংক ইউ। এতিয়া আমি আৰম্ভ কৰিম। নমস্কাৰ, স্বাগতম জনাইছোঁ জিতু ব্লগছৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো কণ্টিনিউ কৰিব, স্কিপ নকৰিব। দীঘলীয়া চেউটো থাকিবই আৰু দীঘলীয়া চেউটো ক'ত আহিব জানো কেউটি কৈছে নে হয় মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো সেই তাতো কৈছে নে হয় বহাগৰ বিহু তিয় ঐ নানাচি কেনে কৈ থাকো। আৰু মই ইয়াতে উপস্থিত আছোঁ এইটো কাৰণে, মোৰ বন্ধু আমি আজি 4-5 বছৰ আগৰ পৰাই লগ পোৱা এটা কৰ্মশালা পাতিছে, গ্ৰীষ্মকালীন উপলক্ষে মানে কৰ্মশালা। মানুহে য'ত ত'ত ল'ৰা ছোৱালীবিলাকে ঘূৰিবলৈ যায়, ফুৰিবলৈ যায়, ইহঁতে এটা ভাল উদ্দেশ্য লৈ ইহঁতে এটা কৰ্মশালা পাতিছে, নৃত্য আৰু বিহু নৃত্য আৰু আধুনিক নৃত্য। বিহু নৃত্য আৰু আধুনিক নৃত্যৰ ওপৰত কৰ্মশালা এটা পাতিছে। যিয়ে নহওক বাৰু, এয়া হ'ল কৰ্মশালাৰ মেইন মানুহজন, একদম মেইন মানুহজন। এখন স্কুল আছে, স্কুলখনৰ নাম হৈছে ৰিডম ডান্স ফেক্টৰ, আৰু ৰিডম ডান্স ফেক্টৰৰ উদ্যোগতে এই কৰ্মশালাখনি অনুষ্ঠিত কৰিছে। বহুত ভাল লাগিছে আৰু মই বিশেষভাৱে ইমান জড়িত থাকিব পৰা নাই, যদিও আগৰ পৰা বন্ধু মাজতে আহিছোঁ 2 দিন ন। যি নহওক আজিও আহিলোঁ। তুমি কি ক'বা আজি এই কৰ্মশালা পাতি কেনেকুৱা অনুভৱ, কেনেকুৱা? মোৰ বহুত ষ্টুডেণ্ট আহিছে কৰ্মশালাত। তাৰমানে গ্ৰীষ্মকালীন বন্ধত আৰু কি কৰিব, ঘৰতে এনেহে থাকিব লগা হয় বা ক'ৰবাত আলহী চালহী যাব লগা হয়, সেইকাৰণে ইয়াতে কৰ্মশালাখন জড়িত হৈ কিবা এটা ভাল লাগিছে। যি নহওক বাৰু, কৈলাশে মানে এইটোৱে ক'ব বিচাৰিছে, জড়িত থাকি ভাল লাগিছে। আৰু যিখিনি আমাৰ এই কামৰূপ ডিষ্ট্ৰিক্টত হৈ আছিলে কৰ্মশালাখনি, আৰু চুচুনিয়াপাৰা এখন চিংৰা হাইস্কুল, যি নহওক বাৰু চিংৰা হাইস্কুলত কৰ্মশালাখনি হৈ আছে আৰু ময়ো আহিছোঁ। কৈলাশে মানে এইটোৱে ক'ব বিচাৰিছে যে অনাগত দিনবোৰতো তেওঁ কৰ্মশালা পাতি যাব, আপোনালোকে সহায় সহযোগিতা কৰিব। যিয়ে নহওক বাৰু এইখিনিয়ে কৈলাশ ন, ভাল লাগিল লগ পাই দেই, একদম বঢ়িয়া বঢ়িয়া, নাইচ টু মিট ইউ, একদম আৰু লগ পাম।
লগ পাম আৰু ন বঢ়িয়া নমস্কাৰ দাদা নমস্কাৰ এয়া আমাৰ মৰমৰ জিতেন দাস আৰু কৰ্মশালাৰ সভাপতিৰ লগতে এজন ভাল কণ্ঠশিল্পী তেওঁ এইবাৰ বহাগত বহুকেইখন প্ৰগ্ৰেম কৰিছে যি নহওক দাদা এইবিলাক কথা আমি পাছতো পাতিম ন হয় হয় আজি কৰ্মশালাৰ বিষয়ে কি ক'বা মানে ইমানবোৰ ষ্টুডেণ্ট মই দেখি মানে আচৰিত কি ক'বা তুমি আমি সঁচাকৈ বহুতো নথৈ আনন্দিত হৈছোঁ মানে আমি ভবা নাছিলোঁ যে কৰ্মশালাখনত ইমানবোৰ ছাত্ৰ ছাত্ৰী আহিব আমি সেইকাৰণে বহুত এক্সাইটেড আমি ভবা নাছিলোঁ মিনিমাম আমাৰ 150 প্লাছ ষ্টুডেণ্ট হৈছে খুবেই আমি নথৈ আনন্দিত কাৰণ এইকাৰণে নথৈ আনন্দিত চব এইখিনিত চুকুনীয়া পাৰাত মানে এইটোতো বহুত ডাঙৰ এলেকাটো বহুত দূৰৰ পৰা আহিছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহিছে আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট মানে দুখন ডিষ্ট্ৰিক্টৰ পৰা ল'ৰা ছোৱালী আহিছে প্লাছ ইপিনে দুধনৈ আহিছে গোৱালপাৰাৰ পৰা আহিছে তাৰপিছত আমাৰ বকো এইখিনি এলেকাৰ গামেৰীমুৰা গোটেইখিনি লগ লাগি আজি ইয়াতে আমি কৰ্মশালাখন পাতিছোঁ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত আৰু সহযোগটো লাগিবই ছাত্ৰ ছাত্ৰীয়ে মেইন ছাত্ৰ ছাত্ৰী যদি সহযোগ নকৰে আমি কেনেকৈ পাতিম আমি জাষ্ট আমি এটা প্ৰতিষ্ঠানহে কৰিব পাৰোঁ বা এখন অনুষ্ঠান কৰিব পাৰোঁ কিন্তু অনুষ্ঠানখনত যদি ছাত্ৰ ছাত্ৰী নাথাকে তেতিয়াহ'লে সেইখনটো আৰু শূন্যই হ'ব একো কামেই নাহে যা হওক আজি আমাৰ ক্লাছত আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া আহি আছে দাদা এইখিনিতে মই কথা এটা ক'ব বিচাৰোঁ মানে ছাত্ৰ ছাত্ৰীসকলে যি 10 দিনীয়া বা 15 দিনীয়া কৰ্মশালা যিহেতু গ্ৰীষ্মকালীন গৰমৰ বন্ধত মানুহে ফুৰিবলৈ যায় যি নহওক আপোনালোকে এটা ভাল পদক্ষেপ লোৱা বুলি মই ভাবিছোঁ আজি মোৰ জিতুপ্ৰতিম ব্লগছ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ কৰ্মশালাৰ প্ৰতিটো মানে দৃশ্য আপোনালোকক দেখুৱাই যাম কিন্তু কৰ্মশালাৰ এইজন হৈছে সভাপতি আচলতে মই ব্লগিংটো এনেকৈ কৰিছোঁ মই লগত থাকিলোঁ হয় যি নহওক বাৰু কৰ্মশালাৰ যি 10 দিনীয়া বা 15 দিনীয়া কৰ্মশালাৰ পিছত ইয়াৰে ছাত্ৰ ছাত্ৰীয়ে ক'ৰবাত কিবা সুবিধা পাব নেকি হয় নিশ্চয় সুবিধা মানে আমি কেমেৰাৰ কথা ক'ব নাযাওঁ তো ফাৰ্ষ্ট টাইম কৰ্মশালাখন এইকাৰণে পতা হয় ছাত্ৰ ছাত্ৰীৰ যিখিনি বেছিক নলেজখিনি দিয়াৰ কাৰণেহে আমি কৰ্মশালাখন পাতোঁ তাৰপিছত কৰ্মশালাখন আমাৰ 10 দিনীয়া এই 10 দিনীয়া কৰ্মশালাখন শেষ হোৱাৰ পিছত আমাৰ ফালৰ পৰা কৈলাশ ৰাভাৰ এখন ডান্সৰ স্কুল আছে ৰিদম ডান্স ফেক্টৰ আৰু এই কৰ্মশালাখন ৰিদম ডান্স ফেক্টৰৰ উদ্যোগতহে হৈছে আমাৰ যেতিয়া কৰ্মশালাখন শেষ হ'ব তো কৰ্মশালাখন শেষ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব ক'ত শিকিব সিহঁতে ডান্স সেইটো হয় সেইকাৰণে আমাৰ ৰিদম ডান্স ফেক্টৰ এখন একাডেমি মানে ডান্সৰ স্কুল হয় যিবিলাক ইচ্ছুক ছাত্ৰ ছাত্ৰী যদি তেওঁলোকে আৰু আগলৈ ভালকৈ ডান্স কৰিম বুলি ভাবি আছে তেওঁলোকে আমাৰ ৰিদম ডান্স ফেক্টৰত মানে এডমিশ্যন কৰিব পাৰে তেওঁলোকে যাব পাৰে তাত জইনিং কৰি তাত ৰেগুলাৰ আহিব পাৰে মানে স্কুলখন বহুতে নাজানিব পাৰে ক'ত আছে ক'লে ভাল হয় আমাৰ ৰিদম ডান্স ফেক্টৰ স্কুলখন চুকুনীয়াপাৰাতে আছে বেছি দূৰ নহয় মিনিমাম ইয়াৰ পৰা আধা কিলোমিটাৰো নালাগে সোমাব কামৰূপ ডিষ্ট্ৰিক্ট হয় 200 মিটাৰমান হ'ব হয় কামৰূপ ডিষ্ট্ৰিক্ট হয় ৰুৰেল কামৰূপ ডিষ্ট্ৰিক্ট হয় থেংক ইউ দাদা ভাল লাগিলে দীঘলীয়া চেউটো থাকিবই আৰু দীঘলীয়া চেউটো ক'ত আহিব জানো
লোৱা। বহুত গৰম আৰু এই গৰমৰ মাজতো বৰষা বায়ে বহুত কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক শিকালে আৰু হঠাতে মানে লাইনটো গ'ল, সেইবাবে বায়ে মানে বিচনীখন ল'ব লগা হৈছে আৰু। এতিয়া আমাৰ মৰমৰ বৰষা বা যাবলৈ ওলালে। যি নহওক বাৰু ইয়ালৈ ময়ো আহিছিলোঁ, আহি বহুতেই বেছি ভাল লাগিলে। যি নহওক বাৰু ৰিদম ডান্স ফেক্টৰৰ উদ্যোগত আয়োজিত কৰা কৰ্মশালাৰ সমূহ কৰ্মকৰ্তা সমূহ সদস্যকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ। অনাগত দিনবোৰতো যেন এনেকৈ গৰমৰ বন্ধত কৰ্মশালাৰ আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাত সাহস লগতে উৎসাহিত কৰে, তাৰে কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানখিনি। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, আৰু যদি মোৰ চেনেলত আপোনালোকে নতুন হয় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। সকলোৱে ভালে থাকক, ধন্যবাদ।